পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি সো পকা ধানৰ মাজে মাজে মই এতিয়া সৰু সৰু আলি দি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোলৈ পূজাৰ শুভেচ্ছা থাকিল আৰু আজি পূজাৰ দিনা মই পথাৰ ফালে ওলাই আহিছোঁ অলপ ভিডিঅ' এটা কৰোঁ বুলি মানে ধানবোৰ চাওঁগৈ কেনেকুৱা হৈছে চ' পথাৰলৈ আহিলোঁ এয়া দেখিলোঁ ঝাপ পাতিছিলোঁ ঝাপত মাছ পৰি আছে চ' চাওঁ আহক মাছখিনি এয়া চব মাছ পৰি আছে ঝাপত চিৰিকা পোৱালি কেইটামান পৰি আছে চ' অলপ পিছত আহি লৈ যাব লাগিব চবলক এতিয়া পথাৰ চাওঁ টোটেলি আমি এতিয়া আহি পালোঁ পথাৰ এয়া চব এবাৰ এইখিনি পেলালে এয়া চব দেখাবলৈ চেষ্টা কৰিছোঁ ধানখিনি পেলালে অৱশ্যে এইখিনি পকা নাই কেঁচা হৈ আছে চ' ধানখিনি বতাহে এবাৰ পেলাই দিলে চ' একো নাই ভালে হ'ব দিয়া বাকী আৰু এইবোৰ ধান ওলাইছে চ' ঠিকে আছে এবাৰ ধান ইমান বেয়া হোৱা নাই চ' পূজা সকলোৰে ভালে চাগে ভাল কিন্তু হ'ব এবাৰ পূজা নাপাতিলে হয় নাই সকলোৱে বেয়া লাগি আছে চাগে পূজা নাই বুলি চ' যি কি নহওক এয়া চব দেখাইছোঁ এয়া ধান পকিছেগৈ আৰু কম দিনৰ ভিতৰত কাটিব হ'ব এইবোৰ আগতীয়া ধান সেইকাৰণে এইখিনি পকিলেগৈ আৰু পূজাৰ পিছতে কাটিব পাৰিম আৰু এতিয়া বাকীখিনি চাওঁ বোলক চব এয়া হৈছে আমাৰ পথাৰখন তো মানে কি হ'ল মানে ইমানে ভাল ফ্ৰেছ বতাহ যিটো নেকি যেতিয়া পথাৰলৈ ৰাতিপুৱা আহিলে গম পোৱা যায় যে ইমানে ফ্ৰেছ বতাহ মানে বহুত ভাল লাগে আহি চ' সদায় আহোঁ বাট ভিডিঅ' কৰা নহয় চ' আজি ভিডিঅ' কৰোঁ বুলি মানে মোবাইললৈ লৈ আহিলোঁ ইমান ফ্ৰেছ বতাহ মানে এয়া চব এইবোৰ ধান কাটিব হৈছেগৈ আৰু পূজাৰ পিছতে কাটিব হ'ব আৰু এইখিনি হৈছে নতুনকৈ ওলাইছে এইখিনি পিছৰীয়া ধান পিছৰীয়া ধান এইবোৰ নতুনকৈ ওলাইছে যিহেতু এইবোৰ দেৰি আছে কাটিবলৈ এইখিনি হৈছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি চ' পকা ধানৰ মাজে মাজে মই এতিয়া সৰু সৰু আলি দি গৈ আছোঁ চাই লওক চাওক ভালদৰে পথাৰখন এবাৰ চাওক চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ বাই বাই আকৌ আহি আছোঁ চ' বাই বাই